ৰাতিপুৱা 7:20 হৈছে আৰু আমি আজি গৈ আছোঁ সৰভোগ গৰখীয়া মন্দিৰ। যদি আপোনালোকে গৈছে ভাল কথা বাৰু, যদি যোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো ইয়াতে চাওক। লগতে আমি গৈ আছোঁ। ইয়াতে তেলটো ভৰাই লওঁ। মহাদেৱ জয় শম্ভু। এয়া ৰঙিয়া আহি পালোঁ। ৰঙিয়া ফ্লাইঅভাৰৰ ওপৰত সৌৰভ গৈছে। ৰাতিপুৱা টাইমটো বেছি নাই, ল'ৰাহঁতৰ পৰা ফালি আছে আগত গৈ। আমি আহি পাই গ'লো এতিয়া নলবাৰী পাই গ'লো আমি এতিয়া, আৰু অলপমান দূৰ আছে, গৈ আছোঁ। ভিডিঅ'টো চাই থাকক। ব্ৰেক ল'লো, বাইকখন অলপমান ৰেষ্ট দিলোঁ। মোৰ লগত আছে সৌৰভ, লাচিত, এয়া চম্পক, এয়া সুমন, এয়া হ'ল মিণ্টু। বলক যাত্ৰাটো আকৌ আৰম্ভ কৰোঁ। আৰু ইয়ে পাই দি চলাইছে নেকি এখানি বাপৰে বাপ। আমি আহি বৰজালি পালোঁ। আস্তে 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 বল চাৰ্জাৰী কাটিবলৈ চাবিৰে পুলিচ ফাইন কাটি দিব, কাটিব চাৰ্জাৰী। কোন বলে তো সৌরভ নিয়ে সাইডত এখন সৰুকৈ পাৰ্ক হৈছে। আহি এতিয়া আমি পালোহি বেকি নদী। এইখন
বেছি দূৰ নাই আৰু মন্দিৰলৈ। ফাইনেলি আহি পালোঁ সৰভোগ গৰখীয়া মন্দিৰ আৰু ইয়াৰ ভিতৰলৈ গৈ আছোঁ। এইখন বাগিচা বনাইছে। ইয়াতে সুমন, এইটো প্ৰাণজিত, ইয়াতে চাকি জ্বলাই আছে। এইটো সৌৰভ, এইটো সৌৰভ। সৌৰভ চাই পেলাই মন্দিৰ এটা ধুনীয়া পৰিৱেশ, চাৰিওফালে গামোচাই গামোচা, একদম শান্তিপ্ৰিয় ঠাই। আপোনালোকেও আহক, পাৰিলে ইয়াতে অলপ সময় কটাওক। দিনটোৰ দুখ কষ্ট ভাগৰ চব পাহৰি যাব। মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে, পাৰিলে আকৌ আহিম। এয়া গামোচা গাঁঠিবলৈ ওলাইছে। বা কি গাঁঠি দিছে, একেবাৰে ফুল বেনাৰকে গাঁঠি দিছে। বা জোচা জিম্মাৰা বডিটো বেটা কাঠ কাঠ। ইয়াতো এডাল বৰগছ আছে ডাঙৰ, বহুত পুৰণি। ইয়াতো এখন গামোচা গাঁঠিছোঁ যাতে মনৰ কামনাবিলাক পূৰণ হয়। এতিয়া ভাত মন্দিৰতে খালোঁ, মানে আমাক জানে আৰু অসমীয়াৰ ভাতেই মেইন বুলি। কুকুৰ এটা লৈ ইয়াতে খালোঁ। দালি চব্জি বিলাহীটো ভাল লাগিছে। আৰু ইয়াতে যিটো ভাত দিয়া ঠাই ইমান ডাঙৰ, 400মান মানুহ একেলগে খাব পাৰিব। So guys, আমি যাম এতিয়াৰ পৰা। ইয়াতে দুপৰীয়া আহাৰটো গ্ৰহণ কৰিলোঁ আৰু আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক, কমেণ্ট কৰক। বাই বাই, বাই বাই ফ্ৰেণ্ডছ। কি শুনো